চন্দ্ৰপুৰত কংগনা ৰানাৱটৰ চিনেমাৰ শ্বুটিং চহকী অসমলৈ গৈছে বলিউডৰ তাৰকাৰ হোত বলিউডৰ তাৰকাৰে ভৰিছে অসম এইবাৰ বলিউডৰ মহময়ী অভিনেত্ৰী কংগনা ৰানাৱট শ্বুটিঙৰ বাবে উপস্থিত হৈছে চন্দ্ৰপুৰত বলিউডৰ বিশাল টিম ইউনিটেৰে ভৰিল চন্দ্ৰপুৰ স্থানীয় লোকে ক'লে এনে দৃশ্য কেতিয়াও দেখা নাছিলো শ্বুটিং চাবলৈ অহা লোকেও সুবিধা পালে অভিনয় কৰাৰ শ্বুটিং চাবলৈ অহা লোকৰ মাজৰ পৰা বহুতকে লৈ গ'ল অভিনয় কৰিবলৈ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অসমৰ প্ৰায় 300 লোক জড়িত হৈ আছে এই ছবিখনৰ সৈতে আজি ছবিখনত অভিনয়ৰ বাবে দৰঙৰ পৰা আহিছে প্ৰায় 150ৰো অধিক লোক চন্দ্ৰপুৰৰ স্থানীয় লোককো দিয়া হৈছে অভিনয়ৰ সুযোগ কিমান দিনলৈ চন্দ্ৰপুৰত শ্বুটিং চলিব এই মুহূৰ্তলৈ নিশ্চিত হোৱা নাই যদিও আজি নিশাৰ ভাগত কংগনা ৰানাৱট গুৱাহাটীতে থাকিব বুলি জানিব পৰা গৈছে News Desk, Assam Expensive.